প্ৰিয় দৰ্শক, দীপালী ৰান্ধনীশাললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ লৈ আহিছোঁ বাঁহৰ গাজ আৰু ৰহৰ দাইলেৰে বনোৱা এখন অতি সোৱাদযুক্ত খাৰৰ তৰকাৰী। আহকচোন তেতিয়াহ'লে তাৰ বাবে আমাক কিনো বস্তুৰ প্ৰয়োজন হয় তাকে চাই লওঁ। প্ৰথমতে তেতিয়াহ'লে বাঁহৰ গাজকেইটাকে চাফা কৰি লওঁ। এইকেইটা কাক বাঁহৰ গাজ। ইয়াৰ ওপৰৰ বাকলিটো পাতলকৈ মই এৰুৱাই লৈছোঁ। আপোনালোকে বেলেগ বাঁহৰ গাজ ল'লেও হ'ব। ভলুকা বাঁহৰ গাজ খাবলৈতো বহুত সোৱাদযুক্ত হয়, কিন্তু আমাৰ ইয়াৰ বজাৰত এই কাকৰ বাঁহৰ গাজটোহে এনেদৰে বিক্ৰী কৰে, গতিকে মই সেয়াকে আনি লৈছোঁ। এইকেইটা গুচাই হৈ গ'ল, মই এইকেইটা ধুই আনিছোঁ। এতিয়া এইখিনি মিহি মিহিকৈ কাটি ল'ম এনেদৰে। এনেদৰে দুইটা গাজৰে গুৰি ফালৰ পৰা মই অলপ কাটি লৈ আগকেইটা বেলেগ চব্জি খাবলৈ থৈ দিম। এয়া বাঁহ গাজখিনি, আৰু তাৰ বাবে আমাৰ প্ৰয়োজন হ'ব বটি লোৱা আদা, 2টা পকা জলকীয়া লৈছোঁ, 2টা শুকান জলকীয়া, বটি লোৱা নহৰু, মান ধনিয়া, তিয়াই লোৱা ৰহৰ দাইল, নিমখ, মিঠাতেল আৰু খাৰ। এতিয়া গেছত কুকাৰ পাতি দিলোঁ আৰু তাত মিঠাতেল দিছোঁ। গৰম তেলতে এতিয়া শুকান জলকীয়া 2টা দিছোঁ। জলকীয়াকেইটা অকণমান ভাজ খাই আহিলত এতিয়া ইয়াতে দিম থেতেলিয়াই লোৱা নহৰু। 8-10 ফুটা মই এনেদৰে থেতেলিয়াই লৈছোঁ, একেবাৰে গুড়ি কৰি লোৱা নাই। এতিয়া এইখিনি ভালকৈ ভাজিব লাগিব। নহৰুৰ ৰংটো অকণমান সলনি হৈছে। এতিয়া নহৰু ভজা গোন্ধটো অহাৰ লগে লগে ইয়াত দি দিম কাটি থোৱা বাঁহৰ গাজখিনি। এয়া আটাইখিনি গাজ দি লৈ এতিয়া ইয়াতে নিমখ দিম। নিমখ দিছোঁ আধা চামুচ, আৰু লগতে খাৰো দিছোঁ আধা চামুচ। এতিয়া গোটেইখিনি ভালদৰে লৰাই ভাজিব লাগিব। সেয়া চাওক, খাৰ দিয়াৰ লগে লগে গাজখিনিৰ ৰংটো সলনি কৰিছে। এয়া কিমান ধুনীয়া এটা ৰং ইয়াত ওলাইছে চাওকচোন। গাজখিনি ভাজিলে বৰ ধুনীয়া এটা গোন্ধ ওলায় ইয়াৰ পৰা। এতিয়া গাজ ভজা হৈ গ'ল, ইয়াতে গৰম পানী দিছোঁ। পানী আপোনালোকৰ আন্দাজমতে দিব, কিন্তু বৰ বেছি পাতল নকৰিব। খাৰৰ তৰকাৰী সদায় ডাঠ হ'লেহে খাই ভাল লাগে। এতিয়া ধুই লোৱা ৰহৰ দাইলখিনি ইয়াতে বাকি দিছোঁ। এতিয়া আকৌ এবাৰ ভালকৈ লৰাই লৈ কুকাৰৰ ঢাকনিখন লগাই দিম। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, আৰু 3টা হুইচেল মাৰিলেই কুকাৰটো নমাবৰ হৈ যাব। 3টা হুইচেল মৰাৰ পিছত মই ভাপটো যাবলৈ দিলোঁ। তাৰপিছত মই ঢাকনি খুলিছোঁ। এয়া এইখিনি এনেকুৱা ধৰণৰ হ'ল। আপোনালোকে টেষ্ট কৰি চাব গাজখিনি সিজিছে নাই। মোৰ কিন্তু গাজ সিজিলে। আপোনালোকৰ নাই সিজা যদি আকৌ এটা হুইচেল মাৰি দিব। মই এতিয়া আকৌ গেছটো জ্বলাই দি ইয়াতে থেতেলিয়াই লোৱা আদা, মান ধনিয়া আৰু 2টা পকা জলকীয়া ফালি দি দিছোঁ। অকণমান উতলিবলৈ দিম এইখিনি। এটা উতল আহিলে আৰু এইখিনি এতিয়া ৰেডি হৈ গ'ল। এটা বাতিত তৰকাৰীখিনি উলিয়াই তাৰ ওপৰত ডাঙৰ চামুচেৰে এচামুচমান মিঠাতেল দি দিব, আৰু ইয়াতে মই এতিয়া মান ধনিয়া দি দিছোঁ ওপৰত। আপোনালোকেও এনেদৰে বাঁহৰ গাজৰ খাৰ বনাই গৰম গৰম ভাতৰ লগত খাব, আৰু খাই কেনে পালে মোক কমেণ্ট কৰি জনাব। আৰু এতিয়ালৈকে মোৰ চেনেলটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক উপকৃত কৰিব। নমস্কাৰ।